मुसलपुर समस्थियाव खाम रानबाय दोङो नैबे बैसागो बोथोरनि खेबसे खाम रानबाय दोङो रायजोफोरनो जोंनि बिथां राकेश ब्रह्म PM सार मुसलपुर समस्थिनि बिथाङा लांदो फैलाय लांदो जै खाम मोननायनि बैसागो बोथोरनि खाम मोननायनि যদি আমি বিচৰা MCLA জন যদি আমাৰ ইলেকশ্যনত যদি জয়লাভ কৰে তেতিয়াহ'লে তেখেতৰ নিজৰ প্ৰাপ্য দৰমহাখিনিৰ নিজে নাৰাখি ৰাইজৰ মাজত অৰ্থাৎ মন্দিৰ বাথৌ আৰু মছজিদত বিতৰণ কৰি দিয়া হ'ব। আৰু এই কাৰ্যসূচীটো আজি বিগত বহু মাহ আগৰ পৰা আমাৰ চলি আছে আৰু আজিও সেই কাৰ্যসূচীটো আগত ৰাখিয়ে আজি আমি পুনৰ তেখেতৰ দৰমহাৰ টকা 25,000 এটা নামঘৰ বা বাথৌ বা মছজিদত 25,000 টকাকৈ বিতৰণ কৰা হ'ব। আৰু আহি থকা বিহু উপলক্ষে যিবোৰ গাঁৱত বা চুপাত আমাৰ যিটো বড়ো হেৰা নৃত্য অৰ্থাৎ এটা সংস্কৃতিৰ লগত জড়িত এটা গোষ্ঠী আছে সেই সকলোলৈকে আজি খাম বিতৰণ কৰা হ'ব। ডাঙৰ ঢোল বিতৰণ কৰা হ'ব আৰু ইউথ চেল আৰু ওমেন চেলৰ ৱৰ্কাৰ কিছুমানক লগত আজি দখনা আৰু পেণ্টৰ পিচ ইত্যাদি বিতৰণ কৰা হ'ব। এই প্ৰচেছটো আমি আনিছোঁ যাতে আমাৰ মুছলপুৰ সমষ্টিৰ সকলো ৱৰ্কাৰ আৰু লগতে ভোটাৰ ৰাইজৰ মনত যাতে এটা উৎসাহ আহে এটা উদ্দীপনা আহে আৰু এই উৎসাহ উদ্দীপনা লৈ তেখেতসকলে যাতে ভৱিষ্যতত অনাগত দিনবোৰত যাতে শান্তি আৰু সমৃদ্ধিৰে জীয়াই থাকিব পাৰে আমাৰ মাজত যাতে সকলোৱে ভাই ভনী আই মাতৃ আমি একগোট হৈ যাতে জীয়াই থাকিব পাৰোঁ তাৰ কাৰণে এই চেষ্টাটো আমাৰ সদায় অব্যাহত থাকিব। আৰু শেষত এই ৰঙালী বিহু উপলক্ষে আপোনালোকক মই আগতীয়াকৈ সকলোকে শুভেচ্ছা জ্ঞাপন কৰি মোৰ এই চমু ভাষণ সমাপ্ত কৰিছোঁ। ধন্যবাদ। কোদালবাৰী প্ৰাইমাৰী নাচব লাগব দে ঠিক আছে। আমি মুছলপুৰ সমষ্টি হিচাপে খুব মৰমত আমি একজোট হৈ আছোঁ আৰু আমি আহি থকা সময়তো আমি সবে একেলগে মিলি পেলাই আমাৰ মুছলপুৰ অঞ্চলটোত ৰাস্তা ঘাটত লৈ পেলাই যাতে আমি এখনো ৰাস্তা আমাৰ বাদ নাথাকে আমাৰ এই কাৰ্যকালত তেনেধৰণৰ ইচ্ছা লৈ কাম কৰি আছোঁ। আৰু আমি এইবাৰ এই বছৰত আমি কমচে কম যোৱা বছৰত আমি 29টা ৰাস্তা কৰিবলৈ সক্ষম হৈছোঁ। এইবাৰ আমি 15খন ৰাস্তা আমি এইবাৰ কৰিবলৈ সক্ষম হ'ম বুলি মই আপোনালোকক কথা দিছোঁ। আৰু তাৰ লগতে বহুতো মিটিং কৰা ঘৰ য'ত আমি কমিউনিটি হল বুলি কওঁ কমেও 12খন কমিউনিটি হল এইবাৰ মানে নিৰ্মাণ কৰা হ'ব। তেনেধৰণৰে আমাৰ মহিলাবিলাকৰ যি মানে মিটিং কৰা হ'ল সেই মিটিং কৰা হলো কমেও 10খন এই বছৰত নতুনকৈ বনোৱা হ'ব। আৰু আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই যি শিক্ষাৰ দিগত যি এটা আচৰিত ধৰণৰ এটা পৰিকল্পনাৰে আমাৰ এই বিটিআৰত থকা ৰাইজক নতুন অভিলেখ সৃষ্টি কৰা ৰাস্তা দিবলৈ গৈছে তাৰ কাৰণে আমি এইবাৰ বিটিআৰ চৰকাৰৰ যি ধন সেই ধনটো 129 কোটি টকা ধন আমি খালি শিক্ষাত লগাবলৈ গৈ আছোঁ। ইয়াৰ দ্বাৰা আমাৰ যিমানখিনি স্কুল আছে আমাৰ ইয়াৰ দ্বাৰা যিমানখিনি অংগনবাড়ী আছে আমাৰ এই ইনফ্ৰাষ্ট্ৰাকচাৰ যি মানে স্কুলৰ অৱস্থা যোৱা 17 বছৰ ধৰি গুৰুৱে য'ত মানে বাহৰ নাপাতে তেনেধৰণৰ স্কুলত আমাৰ ল'ৰা ছোৱালী পঢ়ি আছে এইটো সঁচা কথা। গতিকে তাৰ পৰা পৰিত্ৰাণ পোৱাৰ কাৰণে আমাৰ 129 কোটি টকা এইবাৰ আমি স্কুলত লগাইছোঁ। স্কুলৰ চিট দিবলৈ আমি এইবাৰ
আগৰবাৰত এই যোৱাবাৰ আমি 200জন ল'ৰা ছোৱালীক 5,000 টকাকৈ দিবলৈ সক্ষম হ'লোঁ আৰু এইটো সপ্তাহত আমাৰ 200জন গৰীব মানুহবিলাকে দোকান দিয়া বা সৰু সুৰা বেপাৰ কৰি খোৱাৰ কাৰণে এই মাহৰ লাষ্ট ফালেদি আমাৰ পইচা পাবলৈ গৈ আছে যে আমি নতুন এটা দিশেৰে আমি যাবলৈ সুবিধাটো পাম আমাৰ অঞ্চলবিলাক ছাৰৰ যোনটো গাঁৱত এইখন আমাৰ ইয়াত যিমান মানুহ আছে ইয়াত বহুতৰ গাঁৱত আজিও মিটিং কৰা হ'ল নাই কিন্তু মই আপোনালোকক কৈছোঁ আমাৰ এই মছলপুৰ সমষ্টিত মোৰ কাৰ্যকাল অৰ্থাৎ এই 3.5 বছৰৰ ভিতৰতে এখনো গাঁও বাদ নাটকাকৈ মিটিং কৰা হ'ব বুলি মই প্ৰতিশ্ৰুতি দিছোঁ আপোনালোকক আমাৰ সাহস আছে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমি এই সাহসটো পাবলৈ সক্ষম হৈছোঁ গতিকে আমি আমাৰ এই ৱাৰ্কাৰবিলাকক আজি আমি আৰু দুগুণাই আপোনালোকৰ মনত বল আনিবলৈ মই খুজিছোঁ যে দল আমাৰ UPPL এই দলৰে আমি এটা নতুন অভিলেখ আমি সৃষ্টি কৰিম আৰু বিগত 20-25 বছৰলৈ যাতে আমাৰ দৰে কোনো কাম কৰি দেখুৱাব নোৱাৰে UPPLৰ দৰে কোনো যাতে দল হ'ব নোৱাৰে তেনেকৈ পৰিৱেশ আমি দেখুৱাই থৈ যাম বুলি মই কথা দিলোঁ আৰু এই কথাৰে সকলোৰে আৰু এবাৰ যাতে বিহুত সকলোৱে বহুত ফূৰ্তি কৰে নাচে গান গায় যাতে ফুৰিবলৈ চবৰে ঘৰত যাতে আদান প্ৰদান হয় তাৰে মই আকৌ এবাৰ আপোনালোকক অনুৰোধ কৰি পেলাই মোৰ ভাষণটো মই এইখিনিতে সমাপ্ত কৰিলোঁ ধন্যবাদ